গাইস মন্ডৰিকা আৰু তোমালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু মাত কৰি আছা ৰুকো জৰা তো আজি হৈছে হলি আৰু ইয়াত আমাৰ মাৰভি আৰু ডিষ্টি আৰু এপিনে খেলি আছে হলি তো মাৰভিয়ে কিবা এটা ক'ব মাৰভি কিবা এটা কৈ দিয়া আজি হলি খেব বহুত এটো কাৰণে আপোনালোকে ভিডিওটো চাই থাকক আপুনি এতিয়া বনাই আছে এজনীয়ে বনা পিছত আপুনি চাই থাকক আৰু ইয়াত হৈছে কি মাৰভি হতে নহয় নিজকে নিজে হলি খানি আছে মানে 4টা পেকেট হিয়তি হলি ললে আৰু হলি খিনি হিয়তি নিজকে নিজে খানি আছে ইয়া দেখিছে নে মাৰভি তাই ডিষ্টি হয় নে ডিষ্টি গুৰে জখিনি হৈ আছে দেখোন মানে এটো মানে মোৰ লগত হৈছিলে হা সৰুতে যেতিয়া মই আছিলো ন যেতিয়া হলি হয় তেতিয়া মই প্ৰথমতে নিজকে নিজে খানো তো এতিয়া মাৰভি ডিষ্টি আৰু টিমানো গুটেখিনি নিজকে নিজে প্ৰথমতে হলি খানি আছে আৰু ইহঁতি 4 জনীয়ে নিজকে নিজে খানি আছে হয় নে আৰু লগতে আজি আমাৰ ঘৰত কি বনাম সেইটো আপোনালোকক দেখাম আৰু আজি দিনটো আমি কি কৰো তাকো দেখাম তেনেহলে এইখিনি গুটেইখিনি চাবলৈ ভিডিওটো সম্পূৰ্ণভাৱে চাব আৰু যদি ভিডিওটো ভাল লাগে তেনে তাত লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব যদি মোৰ ফেসবুক পেজখন চাই আছে তেনেহলে পেজখন ফলো কৰি দিব ওকে না এতিয়া ভিডিওটো চাই থাকক আপোনালোকে নকৰিব এৰে আকৌ কেকে কৈ দিয়া ন मारवी रुको जा वो वाला गाना गा दो तो एक होली वाला गाना गा दो हे सारा ला 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 ओ सारा ला 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 गा सबे गा আমি চাও মা জুনাইতে কি কৰি আছে কাৰণ জুনাইতে আনিলেগে ওচৰলৈ গৈছিলে তো জুনাইতে মানে এতিয়া মানে খাদ্যৰ কাৰণে হেৰি কৰি আছে আৰু প্ৰথম অৱস্থাত আপোনালোকে মানে মই আপোনালোকক কি বুলি ক'ম জুনাইতে মানে নিজকে নিজে মানে কিনো কৰি আছে মই নিজেও নাজানো চ' এতিয়া মই দিম লাইটটো জুনাইতে আজি পলাই আছে জুনাইতে নিজে খাই আছে আপোনালোক দেখাছোঁ দে এনেকুৱা বেয়া বস্তু নহয় এনেকুৱা বেয়া বস্তু এয়া এয়া জুনাইতে মামি কি বনাইছ কিনো পুৰি খাওঁ আপুনি কপা আনিলে এইবিলাক ওটছ বনাইছে নি ওটছ বনাইছে আৰু জুনাইতে আজি হলি স্পেচিয়েল কি বনাব সেইটো সুধিলো আমাৰ পাকঘৰটো বহুত লেতেৰা হৈ আছে প্লিজ এইটো আপোনালোকে ইগনোৰ কৰিব তো জুনাইতে কি বনাব আজি আৰু পনীৰ চ' আজি মাংস আৰু পনীৰ কেনেকুৱা হয় সেইটো চাব লাগিব আৰু লগতে জুনাইতে আজি হলি খেলে নে নেখেলে সেইটো এটা বিগ কুৱেশ্যন হৈ আছে এইপিনে আছে আমাৰ ভাইটি আহিছে এয়া আমাৰ হলি খেলিব চ' লেটছ বিগিন চলো আমাৰ মাৰভি ক'তছে মাৰভি পলাইছে মাৰভি আমার বগা ছোৱালীজনী একেবাৰে গ্ৰীণ কালাৰ হৈ আছে মজা So guys, এতিয়া আমি ভাত পানী খালো আজি জুনাইতে মাংস পনীৰ বনাইছিলে আৰু নৰ্মেল ভাত বনাইছিলে তো খালো ঘৰত মাৰভি হতে অলপমান উৎপাত কৰি আছিল তো সেই গতিকে ভাত পানী খাই আহি এতিয়া আকৌ এবাৰ গা পা ধুই ভাবিছো যে কাপোৰকিটা ভিতৰলৈ লৈ যাওঁ যেহেতু ইমান ৰ'দ দিছে ন তো ৰ'দ দিয়াৰ কাৰণে মানে ওপৰত থকাটো মোৰ কাৰণেতো সম্ভৱপৰ হোৱা নাই তো এইখিনিতে ভাবিলো আজি ভিডিঅ'টো সমাপ্ত কৰোঁ যিহেতু ব্লগটো সৰু চাই বনাইছিলোঁ আৰু এটা কথা কি জানেনে মই যদি সঁচাকৈ ক'বলৈ যাওঁ মানে কেতিয়াবা মোৰ জীৱনত মানে মোৰ জীৱনৰ মোৰ ৰিলেটেবল হয় এই কথাখিনি তো ভাবিলোঁ যে এই ভিডিঅ'টোৰ যোগেৰে অলপ কথা ক'ব বিচাৰিছোঁ কথাটো হৈছে এনেকুৱা মানে নিজৰ জীৱনটোত ন আমি কেতিয়াবা এনেকুৱা কিছুমান ঘটনা আমাৰ লাইফত সংঘটিত হয় মানে কিছুমান মানুহে মানে নিজৰ স্বাৰ্থৰ কাৰণে অবভিয়াছলি নিজৰ স্বাৰ্থৰ কাৰণে এইটোৰ যোগেদি মই কেইটামান কথা ক'ব বিচাৰিছোঁ কথাকেইটা হৈছে এনেকুৱা যেতিয়া মানে কেতিয়াবা নিজৰ কিছুমান মানুহ মানে আছে মানে আচলতে মোৰ জীৱনত মই দেখা পাইছোঁ যে এনেকুৱা কিছুমান মানুহ আছে যে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ তেজ মঙহৰ সম্পৰ্ক থকা কিছুমান ৰিলেশ্যন মানে সেই ৰিলেশ্যনটোক কোনো গুৰুত্ব নিদিয়ে অৰ্থাৎ নিজৰ স্বাৰ্থ বা নিজৰ ষ্টেটাছ নিজৰ মেণ্টেলিটি নিজৰ সমাজ এইবিলাক আৰু আমি আচলতে মই এতিয়া যোনটো পৰিস্থিতিৰ লগত মই নিজকে সংঘৰ্ষ কৰি আছোঁ বা মোৰ
মাৰ্ভিয়েও সংঘৰ্ষ কৰি আছে এই কথাখিনি মানে ক'বলৈ গ'লে মানে কিছু ক্ষেত্ৰত মানে মই নিজে থতমত খাবলগীয়া হৈছে যে হৈ আছে কি আৰু সঁচাকৈ মানে কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি মানুহৰ জীৱনলৈ আহিব পাৰে নেকি য'ত নেকি নিজৰ তেজৰ সম্পৰ্কটো ত্যাগ কৰিব লগা হয় বা এই ত্যাগ কৰাটো উচিত নে মানে মই এনেকুৱা কিছুমান কুৱেশ্যন মই নিজকে পেলাইছোঁ য'ত নেকি মোৰ পিনৰ পৰাতো কোনো আনচাৰ মই পোৱা নাই তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে বা এনেকুৱা কেতিয়াবা যদি আপোনাৰ লাইফতো সংঘটিত হৈছে তেনেহ'লে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব য'ত নেকি মই নিজৰ ডিচিশ্যন এটা ল'ব পাৰোঁ আৰু ডিচিশ্যন এটা লোৱাটো ইমান সহজ নহয় কাৰণ যেতিয়া মই ইটো পক্ষেও চাবলগীয়া হৈছে সিটো পক্ষেও চাব কিন্তু আল্টিমেটলি কথাটো এইটো হৈছে যে মানে মাক বাপেক আৰু জীয়েক পুতেক সেই সম্পৰ্কবিলাক আচলতে এই সমাজখনৰ কিছু বান্ধোন আমি ইমানেই পঢ়ি শুনি ইমানেই আমি আগুৱাই গৈছোঁ তথাপিতো কিছু ক্ষেত্ৰত হয়তো এতিয়াও মানে আমাৰ এডুকেশ্যনেল যোনটো লাইফ হয় তাৰ পাছতো আমাৰ মা দেউতাহঁতে পুৰণা জামানাৰ কিছুমান বস্তু ধৰি আছে আৰু য'ত নেকি মোৰ লাইফত এতিয়া এনেকুৱা হৈছে যিটো ধৰি থকাৰ কাৰণে হয়তো মানে নিজৰ পুতেকৰ বা মোহটোৰ কাৰণে নিজৰ পুতেকক নিজৰ জীয়েকৰ পৰা আঁতৰ কৰি দিছে আচলতে এইটো ক'বলগীয়া কথা নহয় বাট মানে এইটোৱে কৈছোঁ মানে মোৰ ভিডিঅ'টো বনোৱাৰ একচুৱেলি ভ্লগটো বনোৱাৰ মানে মই বহুত দিনৰ পৰা ভ্লগ বনোৱা নাই আৰু বহুত মানে ভাবিবলগীয়া হৈছে যে অভাৰ থিংকিং কৰি আছোঁ যে কি কৰিলে ভাল হ'ব কি নকৰিলে ভাল হ'ব তেনেকুৱা ধৰণৰ কিছুমান কথা চ' সেয়াই আৰু মোক প্লিজ আপোনালোকে জনাব যে কেতিয়াবা নিজৰ পৰিস্থিতিৰ কাৰণে বা কেতিয়াবা সেই সম্পৰ্কবিলাকক আমি আঁতৰাই দিয়াটো ভাল হয় নেকি চ' থেংক ইউ ছ' মাছ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ আকৌ নতুন ভ্লগৰ সৈতে লগ পাব নতুন এজনী অন্তৰীক্ষাক চ' হেপী হলি টু অল অফ ইউ ওৱান্স এগেইন চ' বাই বাই